Good afternoon, students. আজি 21 ফেব্ৰুৱাৰী আন্তৰ্জাতিক মাতৃভাষা দিৱস। তো আন্তৰ্জাতিক মাতৃভাষাৰ দিৱস কিয় পালন কৰা হয় তোমালোকে জানানে? তো কিছুমান ভাষা বিলুপ্ত হৈ গৈছে। তো সেইবাবে আমি আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে আজিৰ দিনটো পালন কৰি আহিছোঁ। চিৰচেনেহী মোৰ ভাষা জননী আজি সমগ্ৰ বিশ্বতে বিশ্ব মাতৃভাষা দিৱস উদযাপন কৰা হয়। 2000 চনৰ 21 ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনটোত ইউনেস্কোৰ উদ্যোগত কিছুমান ভাষা বচাবলৈ আৰু বিলুপ্ত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ এই সমাৱেশৰ আয়োজন কৰা হৈছিল। নমস্কাৰ, মোৰ নাম দৰ্শনা বৰদলৈ। মই ৰাছিয়ান নেশ্যনেল স্কুলৰ 4ৰ্থ শ্ৰেণীত পঢ়োঁ। কিছুমান ভাষা ইতিমধ্যে লুপ্ত হৈছে, আন কিছুমান ভাষাৰ আকৌ কৌটাৰ সংজ্ঞা দিনক দিনে হ্ৰাস পাইছে। সেয়েহে বিশ্ব ভাষাৰ ক্ষেত্ৰত দেখা দিয়া এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ইউনেস্কোৱে 21 ফেব্ৰুৱাৰী দিনটো মাতৃভাষা দিৱস ৰূপে ঘোষণা কৰিছে। এই মাতৃভাষা দিৱস পালনৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল জনসাধাৰণে মাতৃভাষাক মৰ্যাদা সহকাৰে প্ৰয়োগ কৰা। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী স্বপ্নস্পৰ্শ কাকতি। মই 1ম শ্ৰেণীত পঢ়োঁ। আজি মই মাতৃ দিৱসৰ ওপৰত ক'বলৈ ওলাইছোঁ। সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰয়াত যতীন্দ্ৰ নাথ দুৱৰাই কৈছিল, মাকৰ কোলাত পিয়াহ খাওঁতে প্ৰথম আই শব্দ উচ্চাৰণ ওলায়, সেইটো মাতৃভাষা। জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল, সন্তানক নিজ লুব্ধ দান নকৰা মাতৃ আৰু মাতৃভাষা নিশিকোৱা ব্যক্তি মহাপাতক। এটি শিশুৱে মাক দেউতাকে কোৱা ভাষাত কথা ক'বলৈ শিকে, সেইটো মাতৃভাষা হৈ পৰে। প্ৰতিগৰাকী ব্যক্তিয়ে ইজনে সিজনৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ভাষা ব্যৱহাৰ কৰে।